আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল লগতে ফেসবুক পেজত আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল আমাৰ চেনেলটো আৰু অধিক আগবঢ়াই নিয়াৰ বাবে ইকুইপমেন্টৰ প্ৰয়োজন হৈ আছে যাৰ কাৰণে আমি আমাৰ কথাবিলাক যাতে ভালকৈ আপোনালোকৰ মাজত তুলি ধৰিব পাৰোঁ আৰু লগতে কথাবিলাক যাতে স্পষ্ট হয় যাৰ কাৰণে আমি এটা ফ্লিপকাৰ্টৰ পৰা বয়া মাইক অৰ্ডাৰ কৰিছোঁ এইটো আজি আমি আনবক্সিং কৰিম তো বলক ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল এইটো হ'ল বয়া মাইক M1 বয়া M1 আৰু মই এইটো ফ্লিপকাৰ্টৰ পৰা 759 লৈছিল 759 টকা তো বন্ধুসকল এতিয়া আমি এইটো আনবক্সিং কৰিম ইয়াত কি কি আছে চাম আমি প্ৰথমতে আমি বাকচটো খুলি লৈছোঁ আগতে মানে এইটো আনবক্সিং কৰা হৈছিল আকৌ মানে আনবক্সিং কৰিব ওলাইছোঁ এইটো ভাল এটা বেগ দিছে ইয়াত বস্তুটো ৰাখিবৰ কাৰণে ধুনীয়া বেগ হয় এইটো হ'ল এইটো কিবা হ'ব আৰু চাওঁ বস্তুটো খুলি চাওঁ এইটো হ'ল মাইকত লগোৱা কেপ আৰু এইটো হ'ল পিন আৰু এইটো হ'ল মানে জেক এইটো আপুনি ডাঙৰ মিক্সাৰত লগাব পাৰিব সাউণ্ড কাৰ্ডত লগাব পাৰিব এইটো হ'ল জেক 3.5 mm ৰ জেক এইটো এতিয়া আমি মাইকটো ওলাই আছো এইটো মাইক হয় ইয়াৰ 3.5 mm ৰ জেক হয় আৰু কেবলটো আছে 6 মিটাৰ মানে 6 মিটাৰৰ কেবল হয় এইটো আৰু এইটো হ'ল স্মাৰ্টফোনৰ অপচন আৰু এইটো কেমেৰাৰ অপচন আপুনি DSLR-ত লগাব পাৰিব এইটো হ'ল মাইকটো এতিয়া আমি এইটো চেক কৰিম তো নেক্সট ভিডিঅ'ত আপোনালোকে নিশ্চয় এই আমাৰ মাইকৰ এই মাইক্ৰফোন দি আপোনালোকে কথাবিলাক শুনিব পাব আৰু কথা যাতে স্পষ্ট হয় তাৰ কাৰণে আমি এইটো অৰ্ডাৰ দিছোঁ আৰু বেলেগ বস্তু অৰ্ডাৰ দিছোঁ সেইবিলাক আহোঁতে অলপ সময় লাগিব তো আজি ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব